হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰুমা, মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 31 ডিচেম্বৰ আৰু বছৰটোৰ শেষৰ দিন হয়। আজিৰ দিনটোত গাঁৱত হওক বা চহৰত হওক সকলোৱেইটো সৰু সুৰাকৈ হ'লেও খানা এটা খায়। গতিকে আমিও য'ত থাকোঁ আমাৰ বাউণ্ডাৰীৰ আটাইকেইঘৰ মানুহে লগ লাগি আজি খানা এটাৰ আয়োজন কৰিছোঁ। ভাবিছোঁ আমি আজি কি কৰোঁ, কি বনাওঁ আটাইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোক সকলোৱেতো চাগে আজি খানা খাবই আৰু খানা বুলিয়ে আজি ডিউটিৰ পৰাও অকণমান সোনকালে আহিলোঁ আৰু এইমাত্ৰ মই ডিউটিৰ পৰা আহি ঘৰ সোমাইছোঁহি। গতিকে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰিয়েই দিওঁ আৰু মই অকণমান ফ্ৰেছ হৈ লওঁ। তাৰপিছত আমি কি কৰোঁ আটাইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব শেষলৈ। তেনেহ'লে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ফ্ৰেছ হৈ আহিলোঁ। এতিয়া আটাইবোৰৰ লগত লগ লাগি আমি যোগাৰবোৰ আৰম্ভ কৰিম। তাৰপিছত বনোৱা মেলা ষ্টাৰ্ট কৰিম। আটাইখিনি আগতে কুটি মেলি যোগাৰ কৰি লওঁ। এইফালে মোৰ হাজবেণ্ডে চিকেন বনাই আছে। আঞ্জাৰ কালাৰ কেনেকুৱা হৈছে এবাৰ কৈ দিয়া। এয়া মাংসৰ আঞ্জা বনোৱা হৈ গ'ল। এইখন এতিয়া নমাব পৰা হৈ গৈছে। এয়া মই বিলাহী কুটি লৈছোঁ মাছেৰে বনাব আৰু এয়া হ'ল অমিতাৰ খাৰ বনাম। মই বনোৱাবোৰ গোটেই ডিটেইলছত দেখুওৱা নাই, থুলমূলকৈ দেখুৱাইছোঁ, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব। মই বনাই আছোঁ মাছৰ আঞ্জা। খৰিত বনালে আঞ্জাবোৰৰ সোৱাদেই বেলেগ হয় নহয় জানো? বনাব অকণমান টান লাগে কিন্তু খাবলৈ বৰ সোৱাদ লাগে। এয়া মাছৰ আঞ্জা হোৱাৰ পিছতেই মই ইয়াতে অমিতাৰ খাৰ বনাম। এয়া হ'ল অমিতাৰ খাৰ। বনোৱা মেলা হোৱাৰ পিছত আমি গোটেইবোৰে মিলি পেলাই অকণমান জুই পুৱাম। Tik tik 1, tik tik 2, tik tik 3, tik tik 4. सच है कहानी है, देखो ये पगली, बिल्कुल ना बदली, ये तो कहानी है। ओ रे राजा, मेरा के मेरा, तेरी याद ना आए
बता मेरे चेहरे पे क्या क्या लिखा है मिलके धूप बसाए रे चले संग संग बदले दुनिया की रंगीला रे। এতিয়া আমি খোৱা লোৱা ষ্টাৰ্ট কৰিম। এইবোৰ আমাৰ আইটেমবোৰ এয়া হ'ল লোকেল মুৰ্গী, এয়া হ'ল গাহৰি মাংস, এয়া হ'ল অমিতাৰ খাৰ, এয়া হ'ল মাছৰ আঞ্জা, এয়া হ'ল দালি আৰু এইখিনি হ'ল ব্ৰইলাৰ মাংস। যদি যাগৈ খুচি আহিছ যে নিজে যাচি পাৰ যদি যাগৈ খুচি আহিছ যে নিজে যাচি নাচনি আছে আছে বাইদেউ আছে তাতে আছে দে পাপা তাতে গৈছে বাইদেউ পাপা আছে না বাইদেউ পাপা তাতে গৈছে এটা ল'ব এটা এফালে খাড়া হয় এটা খাড়া नहीं नहीं aha খুজি দিয়া। হাই ফ্ৰেণ্ডছ, মই ৰাতি ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল, বহুত ৰাতি হৈ গ'ল, সেইবাবে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজি এতিয়া ৰাতিপুৱা ডিউটিত আহি পেলাই মই ডিউটিৰ পৰাই এই ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ। আজি 1 জানুৱাৰী 2022ৰ এই নতুন বছৰটোৰ আজি প্ৰথমটো দিন। মই মোৰ ফালৰ পৰা আৰু মোৰ লগতে মোৰ সম্পূৰ্ণ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোলৈ মই নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। এনেদৰেই মোক আপোনালোকৰ মৰম, সহায় সহযোগ আগবঢ়াই যাব। ময়ো আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ' মোৰ এইখিনিয়ে আছিল। মই আকৌ পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ, আৰু পুনৰবাৰ আপোনালোক সকলোলৈ নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।